নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই কাৰণ গাটো মানে ভাল নাই, গা ঠিক নাই। ডিব্ৰুগড়লৈ অহা যোৱা কৰি থাকোঁতে গৈছে। আজিও যাব লাগিছে ডিব্ৰুগড়লৈ, গতিকে মেডিকেললৈ যাম। মেডিকেললৈ যাওঁতে ভাবিছোঁ ভিডিঅ' এটা আপলোড কৰি দিওঁ আৰু কেনেকৈ যাওঁ মেডিকেলত কি হয়, কি ৰিপৰ্ট দিয়ে চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব। ধন্যবাদ। আৰু এতিয়া গাড়ীলৈ অপেক্ষা কৰি আছোঁ আৰু গাড়ী দেখিছেই ৰাস্তাত নাই, ইফালেও নাই আৰু ইফালেও নাই। সেয়া ফাইনেলি গাড়ী এখন দেখিছোঁ, বাছ এখন, সেইখনতে যাম আৰু ফাইনেলি গাড়ীত বহি যাত্ৰা কৰিলোঁ ডিব্ৰুগড় মেডিকেললৈ। মেডিকেল গৈ আছোঁ আৰু বেমাৰ দেখুৱাবলৈ। আৰু আমি এতিয়া পালোঁহি কোলাজানৰ পৰা আমি পামগৈ বগীবিল। কোলাজানত অলপ দেৰি গাড়ীখন ৰখাই থৈছে পেচেঞ্জাৰৰ কাৰণে। আৰু এয়া গাড়ীখন লাহে লাহে চলিবলৈ ধৰিছে আৰু আমি পামগৈ বগীবিল। আৰু এতিয়া আমি ফাইনেলি পালোঁহি বগীবিল দলঙৰ ওপৰেদি আমি গৈ আছোঁ এতিয়া বৰ্তমান। আৰু সৌখন যে দেখিছে আপোনালোকে, সেইখন হ'ল ব্ৰহ্মপুত্ৰ নদী। বহুত ডাঙৰ নদী হয় আচলতে, চকুৱে মুনি পাবলৈ টান হয়। এইখনে হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এইখনে হ'ল বগীবিল দলং। ভালদৰে দেখুৱাব নোৱাৰিছোঁ কাৰণ গাড়ীত গৈ আছোঁ, বাছত গৈ আছোঁ, সেইটো কাৰণে ভালকৈ দেখুৱাব পৰা নাই। হ'লেও দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এইখনে হ'ল ব্ৰহ্মপুত্ৰখন আচলতে বহুত ডাঙৰ, কিন্তু খৰালি দিনত শুকাই থাকে আৰু বাৰিষা হ'লে বহুত ডাঙৰ হৈ যায়। আৰু আহি আমি পালোঁহি ডিব্ৰুগড় মেডিকেল আৰু মহাবিদ্যালয়। গেটত আমি পাইছোঁহি আৰু এতিয়া সোমালোহি ডিব্ৰুগড় মেডিকেলত। মেডিকেলখন আচলতে বহুত ডাঙৰ হয়, এইডোখৰ ফ্ৰণ্টৰ ডোখৰহে অকল। এতিয়া আমি ৰিপৰ্ট নিবলৈ আহিছোঁ। আগতে ৰিপৰ্ট কৰি থৈ যোৱা, এতিয়া ৰিপৰ্ট নিব আহিছোঁ। সেয়া আমাৰ ৰিপৰ্ট বিচাৰি আছে আৰু এয়া পাই গ'লোঁ এক্সৰে ৰিপৰ্ট। মইতো একো নাজানো এইবিলাক, ডক্টৰক দেখুৱাব লাগিব। আৰু ৰিপৰ্ট আনি আমি ৰখি আছোঁ ৰিপৰ্ট দেখুৱাবলৈ। মানুহৰ ভিৰ বহুত, দেখিছে আপোনালোকে কিমান ভিৰ। আচলতে ডিব্ৰুগড় মেডিকেলত বহুত মানুহ হয়, বহুত বেছিয়ে হয়। আৰু অলপ এতিয়া ওলায়ে যাওঁ, কিমাননো সোমাই থাকিব আৰু অলপ বাহিৰলৈ ওলাই আহিলোঁ। এইখন স্কুটাৰ এখন দেখিলোঁ বহুত দিনৰ আগতেই দেখা, এতিয়াতো দেখি পাবলৈ নাই স্কুটাৰ। আৰু এয়াই হ'ল আৰু ডিব্ৰুগড় মেডিকেলৰ চৌহদ, মাজমজিয়াৰ চৌহদ। বহুত ডাঙৰ মেডিকেল, এইটো এটা পাৰ্টহে। আৰু এতিয়া ডিব্ৰুগড় মেডিকেলৰ পৰা ওলাই আহিলোঁ। আৰু ডিব্ৰুগড় আহিলোঁ যেতিয়া চাহ বাগিচা নেদেখুৱালে আপোনালোকক ভুল হ'ব। ডিব্ৰুগড়ত চাহৰ বাগান বহুত আছে, এইখন এখন বহুত ডাঙৰ বাগান হয়। আৰু ফাইনেলি মেডিকেলৰ পৰা আহিলোঁ। আহি পিনি ডিব্ৰুগড়তে আমাৰ এপা এজনী ঘৰ আছিলে, তালৈ আহিলোঁ। ইয়াতে ভাত চাত খাম আৰু লাহেকৈ ঘৰলৈ যাব লাগিব। ইয়াত নাজাৰাটো বহুত ধুনীয়া, সেইটো কাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। নাজাৰাটো আপোনালোকে চাওক, ইমান ধুনীয়া নাজাৰা হয়। আচলতে চাৰ্টৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক, ইমান ধুনীয়া এটা নাজাৰা। ভাল লাগিলে ইয়ালৈ আহি। আৰু বেমাৰ বুলি ভিডিঅ' চিডিঅ'বোৰতো দিব পৰাই নাই, আৰু সেইটো কাৰণে ভাবিলোঁ আজি বেমাৰ দেখুৱাবলৈও যাওঁ আৰু ভিডিঅ' এটাও বনোৱা হ'ব লগতে। সেইটো কাৰণে ভিডিঅ'টো বনাই দিলোঁ। আৰু ইমান বেমাৰী দেখাতনো কি ভিডিঅ' বনাব আৰু এতিয়া বেমাৰটো ভাল হোৱাৰ লগে লগে আৰু ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম এটাৰ পিছত এটাকৈ। এতিয়া বৰ্তমান দিব পৰা নাই কাৰণ বেমাৰ হৈ আছে। গা ভাল নাথাকিলে জানেই, এনেও কামবিলাক কৰি ভাল নালাগে বা কথাবিলাক ক'বলৈ মন নাযায়, এনেকুৱা এটা অৱস্থা হৈ থাকে। সেইটো কাৰণে এতিয়া ভাল পালে আৰু এটা দুটাকৈ ভিডিঅ' আপোনালোকলৈ দিম। আৰু আপোনালোকে পাৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া ভিডিঅ'বোৰ পাই গৈ থাকিব। আৰু ছাপোৰ্ট কৰক। অসমীয়া ল'ৰা যি হ'লেও ভিডিঅ' বনাই আছোঁ আৰু নাজানো ইমানকৈ, লোকক দেখি শিকিছোঁ আৰু। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিবচোন, ভাল লাগিব। আৰু ঘৰলৈ যোৱা মুহূৰ্তত অলপ বনাম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া এপাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আমি ৰখি আছোঁ মেডিকেল তিনিআলিত, বাছলৈ ৰখি আছোঁ
বাছ পালে ইয়াৰ পৰা আমি উঠি ঘৰলৈ আকৌ যাত্ৰা কৰিম। আৰু এতিয়া ঘৰলৈ উভতিলোঁ আৰু ঘৰলৈ উভতোতেই মানে ইমান ধুনীয়া বস্তু এটা দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এই কাঞ্চনজংঘা যে বগীবিলৰ তলত আছে, বগীবিল দলঙৰ তলত যে আছে কাঞ্চনজংঘা, তাৰে মানে নাওখন দেখিলোঁ ইমান ধুনীয়াকৈ মানে পানীৰ মাজত ঘূৰি আছে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।